ভালপোৱাও কি আচৰিত, মোৰ বাবে এদিন তুমি অচিনাকি আছিলা আৰু এতিয়া হৃদয়ৰ এক এৰাব নোৱাৰা অভ্যাস হৈ পৰিলা। মানুহক আঘাত কৰিবলৈ এখন তৰোৱাল নহ'লেও হয়, মাথো কেইটামান কথাই যথেষ্ট। কাৰণ ধাৰাল তৰোৱাল এখনতকৈ মানুহৰ কথাই দেখোন বেছি কষ্ট দিয়ে। মানুহে দেখাকৈ তেজ নোলায়, কিন্তু ইয়াৰ বিষ বহুত বেছি। কেতিয়াবা নজনাকৈয়ে কাৰোবাক নিজতকৈও বেছি ভাল পোৱা যায় আৰু সেই ভালপোৱাৰ বিনিময়ত কেৱল কষ্টহে পোৱা যায়। আমি তেওঁলোককহে খং কৰোঁ, অভিমান কৰোঁ, যাৰ পৰা আমি আদৰ আশা কৰোঁ। আমি অন্তৰেৰে ভাল পাওঁ আৰু সকলোতকৈ ভাল লগা কথা হ'ল অভিমান ভঙাৰো এটা সুকীয়া মাদকতা আছে। মোৰ জীৱনৰ পৰা মই নজনাকৈ কিমান কি আঁতৰি গ'ল, কিন্তু মই চেষ্টা কৰিও তোমাৰ স্মৃতিবোৰ মোৰ জীৱনৰ পৰা আঁতৰাব পৰা নাই। আমি এনেকুৱা দুটা অসীম সন্ধিক্ষণত জীয়াই আছোঁ, তাৰে এটা অতীত যি চিৰদিনৰ বাবে বৈ গৈছে, আনটো অনাগত ভৱিষ্যত যি চিৰকাল থাকিব। আৱেগ, হয়, আপুনি ঠিকেই ভাবিছে, আপোনজনৰ পৰা অথবা বিশেষ ব্যক্তিজনৰ পৰা পোৱা সেই চিঠিখনো তেওঁলোকৰ দৰেই বিশেষ হৈ পৰে। এই আৱেগৰ বিষয়ে তেওঁহে বেছি অৱগত, যি চিঠিৰ বাবে অপেক্ষা কৰি পাইছে আপোনজনৰ ভাৱ বিনিময়ৰ এক মাধ্যম। কোনোবাই ঠিকেই কৈছিল, দুখো নিজৰ, সুখো নিজৰ। কোনোবাই যে তোমাক বুজিব, তোমাক জানিব, সেয়া মিছা আশাত জীয়াই নাথাকিব। কষ্টবোৰ নিজৰ, গতিকে তাৰ নিবাৰণো নিজেই কৰিব লাগিব।